গাইজ ওয়েলকাম মাই ইউটিউব চেনেল সকলো ভালে আছে আৰু আপোনালোক আছে বাবুল আছামিজ। গাইজ আপোনালোকক আজি এটা কথা কওঁ, বহুতে ভাবে ইউটিউবত ভিডিঅ' বনাই একেবাৰে আছান নহয়। গাইজ বহুত মুস্কিল আছে। এনে এটা ইউটিউব চেনেল খুলি চাচোন, গম পাব এটা ব্লগ বনাওঁতে কিমান কষ্ট হয়। আৰু বহুতে কমেণ্ট কৰে তোৰ ব্লগ ইমান এটা ভাল নালাগে আৰু অলপ ভাল কৰিব চেষ্টা কৰিবি। এইটো কথা কিন্তু ভালে। আৰু গাইজ শিকি আছোঁ আৰু ছাপোৰ্ট কৰিব সকলোৱে। আৰু গাইজ আপোনালোকে আজি বিশ্বাস নকৰিব, বহুতে কমেণ্ট কৰি সুধিছিল তোৰ ঘৰ গাঁওখনৰ নাম কি। আজি চব কৈ আছোঁ। মোৰ গাঁওখনৰ নাম হ'ল বাথান। তো গাইজ বাথানৰ পৰাই মই আহিলোঁ। এইখন কিবা গাঁওখনৰ নাম নাজানো, ইমান এটা নাজানো। মই ঘৰৰ পৰা 3 কিলোমিটাৰ বাট মই চাইকেল চলাইছোঁ ব্লগটো ষ্টাৰ্ট দিবে। আৰু গাইজ মই ভাবিলোঁ আজি ব্লগ বনাওঁ। আজি কমেণ্ট কৰিছোঁ ব্লগ বনাম, ক'ত যাওঁ আজি ভাবি পোৱা নাই। ব্ৰেইনটো একদম পাত্তাই বনাওঁ, ক'ত যাওঁ, ক'ত কি ব্লগ বনাওঁ। আৰু বোলো এই গৰুকেইটা মোক কি কৈ আছোঁ শুনি আছে, ক'ত যাওঁ মই কি কৰোঁ, কি ব্লগ বনাওঁ মই পাত্তাই পোৱা নাই। অঁ এনেই চাইকেলখন লৈ ওলাই আহিলোঁ, ক'ত ব্লগ বনাম। চব মানুহ য'ত ব্লগটো ষ্টাৰ্ট দিম ল'ব তাতে মানুহ আহা দেৰি 1 ঘণ্টা গুচিয়ে গ'ল। কি কৰোঁ, মানুহ ইমান মানুহ আহে না এইখন গাঁত। আৰু ৰাস্তা নাচাগে আগেৰি সিপিন্ধি এটা এনেকৈ এটা আকৌ এফালে এনেকুৱা ৰাস্তা বঢ়িয়া ৰাস্তা। কিন্তু আমাৰ গাঁওখনত একো কামেই নাই, ৰাস্তাই ভাল নহয়। আৰু কোনফালে ক'ত যাওঁ। আৰু মই এইফালে আমাৰ এইখিনি জেগাত মোৰ স্কুল লগ বহুত আছে, তো চবে কয় ক'ত যায়। কিন্তু মই কৈছোঁ মোৰ ব্ৰেইনে পাত্তাই পোৱা নাই ক'ত যাওঁ। মই এনেই ঘৰৰ পৰা উলিহে আছোঁ, কিন্তু কি কৰোঁ আজি মই পাত্তাই পোৱা নাই। তো গাইজ চাই লওক আজি ভিডিঅ'টো কি হয়। তো এটা ধুনীয়া এটা মন্দিৰৰ কাষত মজা আৰু জেগাখিনিও মজা, গাঁওখনো মজা। তো এতিয়া ক'ত যাওঁ ভাবি পোৱা নাই। এনেই আজি যাম আৰু য'তে পাওঁ তাতে যাম। যিমান পাৰোঁ আজি চাইকেল চলাম, 3 কিলোমিটাৰটো চাইকেল চলালোঁ আৰু যাই থাকিম য'তে পাওঁ। তো আপোনালোকেও বা দেখুৱাই যাই থাকক। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু যোনে আজিকালি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু জল্দি 100 হ'ব আছে। তো গাইজ জল্দি কৈ লওক আৰু বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চলি যদি পিন্ধি আকৌ এফালে ৰাস্তা কোনফালে যাওঁ ভাবি পোৱা নাই। কি কওঁ, ইফালে যাওঁ নে ইফালে যাওঁ। গাইজ ইফালে যাওঁ, এফালে আহিলোঁ। আৰু মানুহ খালি ইমান মানুহ, আৰু চব স্কুল লগে ভালে লাগে নেকি, লাজে লাগছে তোমাৰ। আৰু গাইজ আজি ব্লগটোত বহুত ৰাস্তা ঘূৰা গ'ল আৰু জাৰ্ণিটো বহুত লম্বা হৈ গ'ল মোৰ। গাইজ জম্মু মুখৰ পৰা বাচি অহা বুলি ক'লেও ভুল নহয়। 3 কিলোমিটাৰ 6 কিলোমিটাৰ একদম। তাৰ পৰা মই তাতে ভিডিঅ'টো ষ্টাৰ্ট দি দিলোঁ। মই নাজাৰা দেখাকৈ যাওঁ দি আছে যাহে মোবাইল ওলালোঁ। কি কওঁ গাইজ চলিলে পাছা কৰিলে। তাৰমানে ক'বতো পাছফালে ষ্টিকাৰ এটা মাৰা আছে OnePlus ভাবছি পাই OnePlus। আৰু তাৰে মানুহবিলাক কিবা চুট টাইপৰ মানুহবিলাক দেখোন গাঁওখনৰ। তাৰ স্কুলৰ লোক বিশেষকৈ বহুতকেইটা স্কুলত চলি আছে, কিন্তু গাইজ চবে কয় এফালেচোন। তাৰ মই চাই দেৰি হৈছে, মই যাওঁ দে। গাইজ মই কিবা ভয় খাই গ'লোঁ কিবা এটা। আৰু মোবাইল ওলাব পৰা নাই, একদম পিছে কৰি আছে, একদম ভয় খাই গৈছোঁ। ভিডিঅ' বনাব লাগে কিবা এটা টাৰ্গেট লৈ পেলাই, কিবা এটা মানে ভিডিঅ'গিলা বনাব লাগে। মই ভাবিলোঁ এনেই চাগে লৈ পেলাই বহুত দিন ব্লগ দিয়া নাই, ব্লগ বনা মই লৈ আনিলোঁ। কিন্তু গাইজ কিবা এটা ভাবি পেলাই ক'ত এতিয়া যাম ডাইৰেক্ট ঠিক কৰি লৈ নালাগে। মই এনেই আৰু গাইজ চাইকেল লৈছোঁ, অৱতোচ মাৰিছোঁ, সেইটো চাইডে বসছি, সেইটো চাইডে গৈছোঁ। মানে আজি জম্মু মুখৰ পৰা বাচিছোঁ। আৰু সেই গাঁৱত মই একদিন যামেই। আৰু আৰু এটা মোৰ লগ লৈ পেলাই সেই গাঁওখনত ভিডিঅ' বনাব যাম। একদম আইফোন লৈ যাম। কিন্তু কৈ দিছোঁ তোৰ আজি এই ব্লগটো চাই আইফোন লৈ যাম। তোৰ আজি মোক আজি যি শিকাই দিছে ফেফে আছোঁ গাইজ। ভাগৰ লাগি আহিছে মোৰ, ইমান জোৰত চলাব লগা হৈছে না। তেনেকৈ খেদে নেকি? এইটো OnePlus নহয়, অপো মোবাইল। একদিন নহয় একদিন আইফোন লৈ যাম, লগো লৈ যাম। যি হ'ল এতিয়া ক'ত যাওঁ ভাবি পোৱা নাই, একদম ভাগৰ লাগি গৈছে। 6 কিলোমিটাৰ বাদ এনেই চাইকেল চলালোঁ। তাকো আজি চাইকেলখন ভাল কৰিছোঁ। চেনেলবিলাক কিনি চাইকেল বেয়া বুলি গম পাইছিলোঁ। চাইকেলে ভিডিঅ' চিডিঅ' বনাইছিলোঁ। আজি ইণ্ডালৰ চহৰা কৰিছোঁ আৰু চাইকেল কিবা ভাল কৰিছোঁ। নকৰিলি না আজি মাৰা গ'ল হয়। তো গাইজ এতিয়া ক'ত যাওঁ ভাবি পোৱা নাই। কিবা এটা জেগাত ভাবি পেলাই যাওঁ ভাবি লওঁ। এই গাইজ চলক মৰিম যাওঁ আজি এনেকুৱা এটা জেগা, আকৌ ডেঞ্জাৰ জেগা এটা যাম। কিন্তু মই অলপ ডেঞ্জাৰ জেগা বেছি ভাল পাওঁ। মোৰ লগত কোনো টক্কা দিব নাই দে। আপোন হে খিলাৰী কবি খাৰ নেই মানতা ব্ৰ। ভিডিঅ' চাই তোৰ কৈ কৈছোঁ। তো বলক
इनका तारू दंड जगह जम तो बोल यात्रा फिर से आरंभ कर देता हूँ। तो गाइस थोड़ा मजे कर लिया तो कोई बुरा मत मानना। तो अभी जा रहा हूँ गाइस, देखते जा वीडियो। तो गाइस कोनो बेया नापाब, इन्हें अलग मजा कर लिया गाइस तो वीडियो से। तो गाइस फुरबा जा आगते भाई এটা লগ পালো, ভাই কলা অলপ নদীটো পানী বাচছি নাচি একদম পুরা বাচছি পারবা নরা আর গেটখান তালা মারা ভালো হয়েছে। কোনবা সৰু চলি যাই পেলাই একদম পৰি যাব পাৰে, একদম পুরা বাড়ি গেছি যিনিকি গা ধুছিলো এতিয়া গা ধুব নৰা একদম ফুল এখান দলাং গাড়ি যা আছে পুরা। আধা ঘন্টামান ৰখলো তো এতিয়া এনে অলপ ফুৰবা যাওঁ। তো আজি ব্লগটো নৰ্মেল হ'ব তো ভিডিও স্কিপ নকৰা চাই দিথ। এটা স্কিল দেখাছো, স্কিলটো চাওক স্কিলটো চাই দেখ। স্কুলটো অলপ বেছি ভালে হলে কিন্তু কি হল মই কৈছো এই শেখাটো দেখছে না, এই শেখাটো এনে না আৰু এই ইয়াতে একদম এই মালখান দেখছে না একদম বিলেট টাইপৰ কাৰণে চাগান তাৰমানে উঠবে নলে। মই আগতে অলপ দাংছিলো তাৰমানে চাগান ডাইৰেক্ট যে অলপ মই ডাইৰেক্ট সিধিয়া গেলো হয়, ডাইৰেক্ট একদম কাটা দুই পিচ হৈ গেলে সেইকাৰণে অলপ দাঙি দিয়াৰ কাৰণে চাগান শেখাটো একো নহয়, অলপমান কাটা গৈছে জাষ্ট। মই চলো সেই বিলেটখন মই দেখাই নাছিলোঁ সেইকাৰণে স্কিলটো দিম লৈছিলোঁ। তেতিয়া একো নাই অলপ দে আৰু গাইছ এতিয়া অলপ ফুৰিব যাওঁ, আজানো দিলে ৰাতি হয়। তো বলকচোন এনে একবাৰ ফুৰি নৰ্মেল ব্লগ তো চাই থাক। ভাল বস্তু গাইছ আকৌ আজি বেমাৰ হ'লে কল্পনা হ'বই। মানুহগিলাক আছে এফালে ক'ত যা অলপ যাব লাগে উল্টে দেখোন আহিছেহে মানে গাছ জেগাটো চাব পাৰে একদম ডেঞ্জাৰ জেগা। মোৰতো জানাই মোক মই ডেঞ্জাৰ জেগাত ভয় নহয়, মই ডেঞ্জাৰ জেগাই ভাল পাওঁ। একবাৰ জেগাটো চাব পাৰা কিবা কুকুৰৰ মাত কিবা মাতো ভয়ো লাগে। এনে একবাৰ যাওঁ তো বলক, ডেঞ্জাৰ জেগাই মোৰ কাৰণে ভাল। তো চলো আৰু ডেঞ্জাৰ জেগাই ভাল পাওঁ মই যাওঁ। কিন্তু জংঘল কম আছে, কিন্তু অলপ জংঘল বেছি আছে না আৰু ইয়াতে মই গ'ল মেলা আছে অলপ বেছি জংঘল থাকে জেগা দেখি অলপ মই হাফি চলি না ভয় না আমার ভয় আবার একদম 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 আমি ভয় না আমার জংঘল রাস্তায় ভাল পাওঁ। রাস্তা একদম তো রাতি বোলে রাতি বহুত হল এতিয়া বাজি গেছে ঘর যদি হট শব্দ লাগে। ও ভাই ও গাইছ কি রাস্তা পালো ভাই, এফালে তো পুরো জঙ্গল আর এপিনে খালে এপিনে রাস্তা নাই পুরো জঙ্গল। পাশে 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 দেখা পাইছো এই পাশে দেখা পাইছো গাইছ আগত আছে একদম আছে। চলো মোবাইল আছে লোকেশন চাই যাম। डरना नहीं मेरे को डर दिखाना है एक दिन एक मुकम्मल मिलना ही पड़ेगा ना। चलो वीडियो देखते जा गाइस। तो गाइस पालो रास्ता पास घर आ गए रे ब्रो। तो गाइस आज वीडियो इमान ऐसे तो वीडियो फॉलो करो लाइक सब्सक्राइब करो खाता बेल तो बजाबा। तो नेक्स्ट आई जो धमाका लै ब्लॉग और डेली ब्लॉग दिम काली आइब धमाका धमाका কিন্তু ब्लॉग দিয়া টাইম তো হল 9টা বজাত ভিডিও পাই যাব আৰু। তো আজিলৈ বাই নেক্সট ব্লগ ধমাকা আহিছে কালিলৈ। তো আজিলৈ বাই জয় হওক। আজি ভিডিও বনাম আজিয়ে দিম এনেকৈ আপলোড দি থাকিম ডেইলি আহি যাব। তো আজিলৈ বাই আৰু জলদি সাপোর্ট করো 1K কৰি দিয়ক নহ'লে ভিডিঅ'ই নাদাও। তো গাইছ আজিলৈ বাই জয় অসম।